লাগি উতনুৱা মন কাকে দেখি আজি পাগল মন হিয়াতে খাস Hey guys, welcome back to my YouTube channel Suman's vlog. तो मैं फाइनली काली आহি পাইছো ধেমাজি তো আজি ধেমাজিৰ যাই আছো তো জিয়াধল নদীৰ বান্ধত তো ভিডিওটো আপোনালোকে স্কিপ নকৰি হেকলৈ চাই থাকক আৰু তাতে যাই কি নকৰো সকলোবোৰ কথা আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আছো তো ব্লগ এতিয়া আমি পলম নকৰি মূল ভিডিওলৈ আগবাঢ়ো আৰু গাইস লগতে এখন গাঁও চাওক কেনেকুৱা মানে সুন্দৰ পৰিৱেশ মানে কি কম আৰু ক'ব লগা ভাষা নাই কি ধুনীয়াকৈ খেৰৰ ঘৰ আৰু চাংঘৰ বনাই কেনে মানুহে জীৱিকা নিৰ্বাহ কৰি আছে আৰু গাইস লগতে এইবোৰ ঘৰৰ য'ৰ মানুহবোৰ দেখিছে তো সব মানুহবোৰ মানে আদিম মানুহ হয় মানে ঘৰবোৰ পুৰা মানে তলত পাথৰ আছে পাথৰৰ ওপৰত খুঁটা দি কেনে পুৰা চাংঘৰ বনাই কেনে মানুহে আৰু গাইস ভিউ চাওক না আৰু এইবোৰ য'ত পাহাৰ দেখিছে পাহাৰৰ মাজত আদি মানুহবোৰে কচু খেত কৰিছে গাইস ফাইনালি আমি আহি ইয়াতে অলপ ৰখিলো আৰু চাব পাৰে মোৰ পাছৰ নজৰটো পুৰা আল্টিমেটলি ভিউ আহিছে তো চাই লওক আপোনালোকে তো এতিয়া আমি যাই আছো জিয়াধল নদীৰ মেইন মুখ মানে বান্ধত তো বলক গৈ পামে আৰু বেছি পৰ নাই আৰু আপোনালোকে যি এইবোৰ পাহাৰ দেখিছে তো পাহাৰৰ এই চাইডে অৰুণাচল আৰু সেই চাইডে আছে অসম তো আমি বৰ্তমান আছো অসমত আৰু এতিয়া আপোনালোকে লগ পাই আছো জিয়াধল নৈৰ মুখ বান্ধত চাব পাৰে ফাইনেলি মানে আহি পালো জিয়াধল নদী তো মানে কি ক'ম আৰু মানে পুরা নাজারা চাওক না পুরা আল্টিমেটলি ভিউ আহিছে যে নাজারাৰ পৰা চাওক তো মানে মোৰ মোবাইলটো ইমান ভাল নহয় যাৰ কাৰণে কেমেৰা কোৱালিটি বেছি ভাল নহ'ল তো যদি আপোনালোকে আহি চাই যায় ইয়াতে তো আপোনালোকে নিজে ক'ব পাৰিব যে কেনেকুৱা হয় তো গাইস মানে মই জনাত ইয়াতে তিনিটা পাহাৰৰ মানে পৰা পানী আহি একেলগতে মানে মিলি বৈ গৈছে তাৰ কাৰণে নামটো ঠাইখিনি নাম দিছে জিয়াধল আৰু জিয়াধল হৈছে মানে এটা পিকনিক প্লেচ য'ত মানুহে জানুৱাৰী মাহত পুৰা খানা চানা খাবলৈ আহে আৰু চাওক এই বালিবোৰ যদি দেখিছে বালিবোৰত মানে ভৰি দিলে পুৰা দাবি যায় তো আপোনালোকে ভিউ চাই লওক
কৰিব নাপাৰিব। তো এৰো ইয়াতে, তো আৰু এটা নেক্সট ভিডিঅ'ত লগ পাইছোঁ আপোনালোক সকলোকে। তো বাই আজিৰ কাৰণে।